আপোনাৰ জীৱন সলনি কৰিবলৈ হয়তো টকা নালাগে, ডাঙৰ ঘৰ নালাগে, কোনো ডাঙৰ মানুহৰ সহায়ো নালাগে। আপুনি মাত্ৰ কেইটামান সৰু অভ্যাস সলনি কৰিব লাগিব। কাৰণ মানুহৰ ভৱিষ্যত এদিনতে গঢ় লৈ নুঠে। মানুহৰ ভৱিষ্যত গঢ় লৈ উঠে প্ৰতিদিনে কৰা সৰু সৰু কামৰ পৰা। আপুনি প্ৰতিদিনে যি কৰে এদিন সেইটোৱে আপোনাৰ জীৱন হৈ পৰে। যদি আপুনি প্ৰতিদিনে সময় নষ্ট কৰে এদিন সময় আপোনাক পিছ পেলাই যাব। যদি আপুনি প্ৰতিদিনে শিকে এদিন আপোনাৰ জ্ঞানেই আপোনাৰ শক্তি হ'ব। আৰু যদি আপুনি প্ৰতিদিনে নিজৰ লক্ষ্যৰ বাবে অলপ অলপকৈ কাম কৰে এদিন মানুহে আপোনাৰ সফলতাক ভাগ্য বুলি ক'ব। কিন্তু তেওঁলোকে নাজানিব সেই সফলতাৰ পিছত আছিল বহু বছৰ ধৰি কৰা সৰু সৰু অভ্যাস। আজি মই আপোনাক এনে 5টা অভ্যাসৰ কথা ক'ম যিবোৰ আপোনাৰ জীৱন সলনি কৰাৰ আৰম্ভণি হ'ব পাৰে। আৰু 5 নম্বৰটো বিশেষকৈ মন দি শুনিব, কাৰণ এই অভ্যাসটো নাথাকিলে প্ৰথম 4টা অভ্যাসো বহু সময়ত কামত নাহে। 1 নম্বৰ, প্ৰতিদিনে কিবা এটা নতুন শিকক। আপুনি জানেনে, এজন মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ তেওঁৰ টকা নহয়, তেওঁৰ জ্ঞান। আপোনাৰ টকা আজি থাকিব পাৰে, কাইলৈ নাথাকিবও পাৰে, কিন্তু আপুনি এবাৰ কিবা এটা ভালদৰে শিকিলে সেই জ্ঞান কোনেও আপোনাৰ পৰা কাঢ়ি নিব নোৱাৰে। ডক্টৰ APJ আব্দুল কালাম ছাৰৰ জীৱনটো চাওক। সাধাৰণ পৰিয়ালৰ পৰা অহা কালাম ছাৰে কঠোৰ পৰিশ্ৰম আৰু জ্ঞানৰ জৰিয়তে ভাৰতৰ এগৰাকী মহান বিজ্ঞানী হিচাপে পৰিচয় গঢ়িছিল আৰু পিছলৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল। তেওঁৰ জীৱনে আমাক এটা কথা শিকায়, আপোনাৰ পৰিস্থিতি আপোনাৰ আৰম্ভণি নিৰ্ধাৰণ কৰিব পাৰে, কিন্তু আপোনাৰ ভৱিষ্যত নহয়। কালাম ছাৰে সদায় ছাত্ৰ-ছাত্ৰীসকলক সপোন দেখিবলৈ, প্ৰশ্ন কৰিবলৈ আৰু শিকিবলৈ উৎসাহিত কৰিছিল। সেয়ে আজিৰ পৰা এটা সৰু নিয়ম বনাওক। প্ৰতিদিনে মাত্ৰ 30 মিনিট কিতাপ পঢ়ক, নতুন স্কিল শিকক, নতুন বিষয়ৰ বিষয়ে জানক আৰু ৰাতি শোৱাৰ আগতে নিজকে এটা প্ৰশ্ন সোধক, আজি মই কালি নজনাটো কি শিকিলো? যদি উত্তৰটো প্ৰতিদিনে কিবা এটা হয়, বিশ্বাস কৰক এবছৰৰ পিছত আপুনি আগৰ মানুহজন হৈ নাথাকিব। 2 নম্বৰ, ৰাতিপুৱা উঠি প্ৰথমে মোবাইল নল'ব। এই অভ্যাসটো সৰু যেন লাগে, কিন্তু আপোনাৰ গোটেই দিনটো ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। ৰাতিপুৱা চকু মেলি প্ৰথম কামটো কি কৰে? মোবাইল লয়নে? হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব শ্বৰ্ট, এটা ৰীল, তাৰ পিছত আৰু এটা, আৰু কেতিয়া 30 মিনিট পাৰ হৈ যায় আপুনি নিজেই গম নাপায়। দিনটো আৰম্ভ হোৱাৰ আগতেই আপোনাৰ মনটোৱে আন মানুহৰ জীৱনত ঘূৰি ফুৰে। সেয়ে এটা নিয়ম কৰক, উঠাৰ পিছত প্ৰথম 30 মিনিট মোবাইলৰ পৰা দূৰত থাকক। সেই সময়খিনি নিজৰ বাবে ৰাখক। অলপ খোজ কাঢ়ক, প্ৰাৰ্থনা কৰক, ধ্যান কৰক, কিতাপ পঢ়ক, অথবা আজিৰ কামবোৰ লিখি লওক। মনত ৰাখিব, দিনটোৰ প্ৰথম 30 মিনিট আপুনি কেনেকৈ ব্যৱহাৰ কৰে সেইটোৱে আপোনাৰ মনটো কেনেকৈ কাম কৰিব তাৰ ওপৰত প্ৰভাৱ পেলায়। 3 নম্বৰ, সময় নষ্ট কৰা মানুহৰ পৰা দূৰত থাকক। এটা কঠিন সত্য শুনক, আপোনাৰ সময়ৰ মূল্য বুজি নোপোৱা মানুহৰ বাবে নিজৰ মূল্যৱান সময় নষ্ট নকৰিব। কিন্তু সকলোৰে সৈতে একে সময় কটাব নালাগে। কিছুমান মানুহে আপোনাক আগুৱাই নিব আৰু কিছুমান মানুহে আপোনাক কেৱল পিছলৈ টানি নিব। আপুনি যদি সফল হ'ব বিচাৰে তেন্তে নিজৰ ওচৰত এনে মানুহ ৰাখক যিয়ে আপোনাক উৎসাহিত কৰে, যিয়ে আপোনাক ভুল হ'লে বুজাই দিয়ে, যিয়ে আপোনাক নিজৰ লক্ষ্যৰ কথা মনত পেলাই দিয়ে। জীৱনত সকলো সুযোগ গ্ৰহণ কৰিব নালাগে। কেতিয়াবা সফল হোৱাৰ অৰ্থ হ'ল সঠিক কামটো বাছি লোৱা আৰু বাকীবোৰক নাই কোৱা। আপোনাৰ সময় সীমিত, সেয়ে নিজকে সোধক, মই যিসকল মানুহৰ সৈতে সময় কটাইছো তেওঁলোকৰ সৈতে থাকি মই মোৰ লক্ষ্যৰ ওচৰলৈ গৈ আছো নে দূৰলৈ গৈ আছো? উত্তৰটো সঁচাকৈ ভাবি চাব। 4 নম্বৰ, ব্যৰ্থ হলে থমকি নৰব। আপুনি যেতিয়া সফল হ'বলৈ চেষ্টা কৰিব ব্যৰ্থতা আহিবই। কোনোবাৰ চাকৰি নোহোৱা হ'ব, কোনোবাৰ ব্যৱসায়ত লোকচান হ'ব, কোনোবাই পৰীক্ষাত বিফল হ'ব, কোনোবাই প্ৰেমত কষ্ট পাব,
কোনোবাই বহু বছৰ চেষ্টা কৰিও নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিব কিন্তু মনত ৰাখিব ব্যৰ্থতা মানে শেষ নহয় ব্যৰ্থতা মানে এই পথটোৱে কাম নকৰিলে আন এটা পথ চেষ্টা কৰা ডক্টৰ কালাম ছাৰৰ জীৱনতো ব্যৰ্থতা আৰু প্ৰত্যাহ্বান আহিছিল কিন্তু তেওঁ ব্যৰ্থতাক নিজৰ পৰিচয় হ'বলৈ দিয়া নাছিল তেওঁ আগবাঢ়ি গৈছিল সেয়ে আপুনিও পৰিলে উঠক ভুল কৰিলে শিকক হাৰিলে আকৌ চেষ্টা কৰক আৰু নিজকে কওক মই শেষ হোৱা নাই মই এতিয়াও চেষ্টা কৰি আছো এই এটা বাক্যই আপোনাক বহু কঠিন সময় পাৰ কৰাত সহায় কৰিব পাৰে 5 নম্বৰ নিজৰ ওপৰত বিশ্বাস ৰাখক এতিয়া আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ অভ্যাসটো নিজৰ ওপৰত বিশ্বাস কাৰণ পৃথিৱীৰ সকলোৱে আপোনাক বিশ্বাস নকৰিব পাৰে আপোনাৰ নিজৰ মানুহেও কেতিয়াবা ক'ব পাৰে তুমি এইটো কৰিব নোৱাৰিবা তোমাৰ পৰা একো নহব এইটো তোমাৰ বাবে নহয় কিন্তু আপুনি কি কৰিব নিজৰ সপোন এৰি দিব নহয় আপোনাৰ সপোন যদি সঁচাকৈ আপোনাৰ হয় তেন্তে তাৰ বাবে কাম কৰাৰ সাহসো আপোনাৰ ভিতৰত থাকিব লাগিব ডক্টৰ এপিজে আব্দুল কালাম ছাৰ সৰু পৰিয়ালৰ পৰা আহিছিল কিন্তু তেওঁৰ সপোন সৰু নাছিল তেওঁৰ জীৱনে আমাক দেখুৱাই দিলে সপোন দেখিবলৈ ডাঙৰ ঘৰ নালাগে সপোন পূৰণ কৰিবলৈ লাগে ডাঙৰ সাহস আপুনি আজি যি অৱস্থাত আছে সেয়া আপোনাৰ চূড়ান্ত অৱস্থা নহয় আপুনি এতিয়া ব্যৰ্থ হ'ব পাৰে আপুনি এতিয়া আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে আপুনি এতিয়া কোনো ডাঙৰ পৰিচয় নথকা মানুহ হ'ব পাৰে কিন্তু আপুনি যদি প্ৰতিদিনে নিজকে অলপকৈ উন্নত কৰি থাকে তেন্তে আপোনাৰ কাইলৈ আজিৰ দৰে নাথাকিব এতিয়া এটা সৰু চ্যালেঞ্জ আজিৰ পৰা 30 দিনৰ বাবে নিজকে এটা চ্যালেঞ্জ দিয়ক মাত্ৰ 5টা কাম 1 নম্বৰ প্ৰতিদিনে 30 মিনিট কিবা এটা শিকিব 2 নম্বৰ ৰাতিপুৱা উঠি প্ৰথম 30 মিনিট মোবাইল নলব 3 নম্বৰ প্ৰতিদিনে নিজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো সম্পূৰ্ণ কৰিব 4 নম্বৰ ব্যৰ্থ হলে নিজকে দুখ নিদি পুনৰ চেষ্টা কৰিব 5 নম্বৰ প্ৰতিদিনে নিজকে ক'ব মই পাৰিম কিন্তু তাৰ বাবে মই কাম কৰিব লাগিব 30 দিনৰ পিছত হয়তো আপোনাৰ জীৱন সম্পূৰ্ণ সলনি নহব কিন্তু এটা কথা নিশ্চিত আপুনি নিজেই নিজৰ মাজত এটা পৰিৱৰ্তন অনুভৱ কৰিব আপুনি লাহে লাহে নিজৰ অভ্যাস সলনি কৰিব নিজৰ কামত অধিক মন দিব পাৰিব সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকিব আৰু আটাইতকৈ ডাঙৰ কথা আপোনাৰ নিজৰ ওপৰত বিশ্বাস বাঢ়িবলৈ আৰম্ভ কৰিব এটা কথা সদায় মনত ৰাখিব সফল মানুহ আৰু অসফল মানুহৰ মাজত পাৰ্থক্য বহু সময়ত প্ৰতিভাৰ নহয় পাৰ্থক্যটো হ'ল কোনে প্ৰতিদিনে নিজৰ ওপৰত কাম কৰি আছে কোনে সময়ক সন্মান কৰিছে কোনে ব্যৰ্থতাৰ পিছতো উঠি আহিছে আৰু কোনে নিজৰ সপোনৰ ওপৰত বিশ্বাস ৰাখিছে আপোনাৰ জীৱন সলনি হ'বলৈ হয়তো বহু বছৰ নালাগিব কিন্তু সলনি হোৱাৰ সিদ্ধান্তটো আজি ল'ব লাগিব কালিলৈ নহয় সোমবাৰৰ পৰা আৰম্ভ কৰিম বুলি নকব নতুন মাহৰ পৰা আৰম্ভ কৰিম বুলি নকব আৰম্ভ কৰক আজি আৰম্ভ কৰক এতিয়াই কাৰণ এদিন আপুনি যেতিয়া সফল হ'ব তেতিয়া আজিৰ দিনটোলৈ চাই নিজকে ক'ব ভালেই কৰিলো মই হাৰ নামানিলো যদি আপুনি সঁচাকৈ নিজৰ জীৱন সলনি কৰিব বিচাৰে তেন্তে কমেন্টত লিখক মই আজিৰ পৰাই আৰম্ভ কৰিম আৰু এই ভিডিঅ'টো সেইজন মানুহলৈ শ্বেয়াৰ কৰক যিজনে এতিয়া জীৱনত কিবা এটা লৈ সংগ্ৰাম কৰি আছে হয়তো আপোনাৰ এটা শ্বেয়াৰ এটা বাক্য বা এটা ভিডিঅ'য়ে কাৰোবাক আকৌ এবাৰ চেষ্টা কৰাৰ সাহস দিব পাৰে নিজৰ ওপৰত বিশ্বাস ৰাখক সৰু সৰু অভ্যাস গঢ়ক আৰু কেতিয়াও থমকি নৰব আপোনাৰ সফলতাৰ কাহিনী এতিয়াও শেষ হোৱা নাই হয়তো সেয়া আজিৰ পৰাই আৰম্ভ হৈছে ধন্যবাদ